নমস্কাৰ, মই ডিম্পী শৰ্মা। আজি আহিছোঁ আপোনালোকৰ ওচৰত এটি গল্প পঢ়ি শুনাম বুলি। গল্পটি লিখিছে মোৰে এগৰাকী খুবেই ভাল বান্ধৱী দীপা ৰাজবংশীয়ে। ফেচবুকৰ এটি খুবেই জনপ্ৰিয় মহিলাসকলৰ গোট অৰ্ধ আকাশত তাই খুবেই সুন্দৰ লিখা মেলা কৰি থাকে। প্ৰায় আটাইবোৰ গল্পই ভাল লাগে। তাৰ ভিতৰত এই গল্পটি মোৰ বিশেষকৈ ভাল লাগিছে। সেয়ে ভাবিলোঁ আপোনালোকৰ ওচৰত পঢ়ি শুনাওঁ। নিশ্চয় আপোনালোকে যিসকলে পঢ়া নাই ভাল পাব শুনি। গল্পটি এইটো কাৰণে আৰু ভাল লাগিছে, আমাৰ নিচিনা যিসকল হাউচৱাইফ আছে সেইসকলে গল্পটি পঢ়িলে নিজৰ লগত ৰিলেট কৰিব পাৰিব কিছুমান কথা। সেয়েহে দেৰি নকৰি আৰম্ভ কৰোঁ। তোমাৰ বাবে। পাকঘৰত ব্যস্ত হৈ থকা নিজৰাক গিৰিয়েকে চিঞৰি থকা শুনিলে যদিও লুচিখন জ্বলি যাব বাবে যোৱাত অলপ পলম হ'ল। কিনো কৰি থাকা গোটেই দিনটো? ঘৰতে থাকা, তথাপিও মই অফিচৰ পৰা আহি পোৱাৰ সময়তহে তোমাৰ ব্যস্ততাৰ অন্ত নপৰে। বাথৰুমত টাইলখন দিয়া, গিৰিয়েকে কৈ উঠিলে। তোমাৰ বাবে লুচি বনাই আছিলোঁ। হ'ব যোৱা, তোমাৰ সদায়বোৰ কথা। টাইলখন বাথৰুমত দি তাই মনে মনে আঁতৰি গ'ল। কেতিয়াবা তাই ভাবিবলৈ বাধ্য হয়, এইজন সেইজন প্ৰবীণা হয়নে? তাই আৰু প্ৰবীণৰ বিয়া হোৱা 10 বছৰ হৈ গ'ল। দুয়োৰে প্ৰেম বিবাহে হৈছিল। তাই পঢ়া কলেজখনত সি তাইতকৈ 2 বছৰ ছিনিয়ৰ আছিল। প্ৰথমে হাই হেল্ল' আৰু পিছত সিহঁতৰ মাজত এক বিশেষ সম্বন্ধ গঢ়ি উঠিছিল। তাই পঢ়াত বহুত ভাল আছিল, কিন্তু প্ৰবীণৰ মাকৰ অসুস্থতাৰ বাবে তাই BA ফাইনেল পৰীক্ষা নিদিওঁতেই বিয়াত বহিব লগা হৈছিল। বিয়াৰ পিছত পৰীক্ষা দিও তাই ভালদৰে উত্তীৰ্ণ হৈছিল। তাইৰ বিয়াৰ 6 মাহমানৰ পিছত শাহুৱেক ঢুকাইছিল। প্ৰবীণেও বিদ্যুৎ বিভাগত চাকৰি পাইছিল। লাহে লাহে তাইৰ সংসাৰখনৰ ব্যস্ততাত সোমাই পৰিছিল। গিৰিয়েক অফিচত যোৱাৰ পিছত ঘৰখনত মাত্ৰ তাই আৰু শহুৰেক। তাইৰ BEd কৰাৰ বহুত ইচ্ছা আছিল আৰু গিৰিয়েকৰ আগত কৈছিলে। সেই কথাটোত বিশেষ গুৰুত্ব নিদিলে, মাত্ৰ মৰমেৰে কৈছিল, মই বিচাৰোঁ তুমি মোৰ মৰমৰ পত্নী হৈ ঘৰখন ধুনীয়াকৈ দায়িত্ব লোৱা, বাহিৰৰ দায়িত্ব মই ল'ম। ঠিক আছে দিয়া, তুমি চিন্তা নকৰিবা, মই আমাৰ ঘৰখন সুন্দৰকৈ পৰিচালনা কৰিম। বিয়াৰ 3 বছৰ পিছত সিহঁতৰ মাজলৈ হৃদয় আহিছিল। তাইৰ বেছিভাগ সময় তাৰ লগত পাৰ হৈ গৈছিল। প্ৰবীণে প্ৰায়ে তাইক হাঁহি থাকে, তোমাৰ লগৰ সকলোৱে ভাল ভাল চাকৰি কৰি আছে আৰু তুমি ঘৰতে বহি আৰাম কৰি আছা। কেতিয়াবা তাই উত্তৰ দিয়ে, তোমাৰ বাবেইতো মই চাকৰি নকৰি ঘৰত থকাৰ সিদ্ধান্ত ল'লোঁ। এতিয়া মোকে বদনাম দিয়া বুলি কৈ সি বাহিৰত ওলাই যায়। কেতিয়াবা তাই ভাবে, সঁচাকৈ তাই ঘৰত বহি আৰাম কৰি আছেনে? ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুবলৈ যোৱালৈ সকলোবোৰ কামবোৰ কৰি থাকোঁতে নিজৰ বাবে ভাবিবলৈ সময়ে নাপায়। আগতে তাইৰ প্ৰিয় আলোচনী, প্ৰিয় সখী, বিস্ময় বহুত পঢ়িছিল। বৰ্তমান সেইবোৰ পঢ়িবলৈও বাদ দিলে। মাজে সময়ে অলপ মোবাইলটো চায়, তাতেও গিৰিয়েকৰ কথা শুনিব লাগে। তাই লাহে লাহে অতিষ্ঠ হৈ পৰিছে বিনৰ ঠাট্টা সুৰৰ কথা শুনি। দিনৰ দিনটো ঘৰত সোমাই কি কৰি থাকা? কথাষাৰে তাইক মানসিক অশান্তি দিবলৈ আৰম্ভ কৰিছে। গিৰিয়েকে যেতিয়া কৈ থাকে, তোমাক হাউচৱাইফ বুলি পৰিচয় দিবলৈ লাজ লাগে, তাইৰ বুকুখনত শোকে খুন্দা মাৰি ধৰে। একমাত্ৰ তোমাৰ সুখৰ বাবেইতো মই হাউচৱাইফ হৈ থাকিলোঁ। মাজতে তাই কাটিং শিকিব মন কৰিছিলে, কিন্তু প্ৰবীণে খঙত চিঞৰি উঠিলে, এতিয়া মোৰ পত্নী দৰ্জীহে হ'ব। নহ'ল তাই শিকিব যোৱা
পুনৰ ঘৰতে হাউচৱাইফৰ পৰিচয় লৈ বহি থাকিল। আজিকালি পুতেকেও ক'বলৈ আৰম্ভ কৰিছে, পাপাইহে দিনটো কষ্ট কৰে, তুমিতো ঘৰত আৰাম কৰি থাকা। নহ'ব, নোৱাৰে। আৰু তাই এইবোৰ শুনি থাকি নিজক কষ্ট দিব। আগৰ পৰাই তাই কেক বনাই বহুত ভাল পায়, মাজে মাজে ঘৰত বনায়ো। এইবাৰ তাই সিদ্ধান্ত লৈ পেলালে, তাই ভালদৰে কেক বনোৱাৰ প্ৰশিক্ষণ ল'ব আৰু নিজৰ এটা সুকীয়া পৰিচয় বনাব। তাই তাইৰ বান্ধৱী তৃষ্ণালৈ ফোন কৰিলে। হেল্ল' তৃষ্ণা, তোমাৰ ওচৰত কেক বনোৱাৰ প্ৰশিক্ষণ ল'ব বিচাৰোঁ। ঠিক আছে নিজৰা, আহিবা, মই তোমাক তাৰিখ আৰু সময় হোৱাটছএপত দিম। অ'কে, থেংক ইউ বুলি ফোনটো ৰাখিলে। এতিয়াহে তাইৰ মনটো ভাল লাগিছে। সন্ধিয়া গিৰিয়েক অফিচৰ পৰা অহাৰ পিছত চাহকাপ দিলে আৰু প্ৰবীণ, মই কেক বনোৱাৰ প্ৰশিক্ষণ ল'ম তৃষ্ণাৰ ওচৰত, তাই বহুত ভাল শিকায় বুলি শুনিছোঁ। প্ৰথমে সি হাঁহিলে, সেইবাৰ দোকানী হ'বা নেকি? কোনো দৰকাৰ নাই এইবোৰ শিকি সময় নষ্ট কৰিবলৈ। মই তোমাৰ পৰা পাৰ্মিশ্যন বিচৰা নাই, তোমাক মোৰ সিদ্ধান্তটোহে জনাইছোঁ। আজি ইমান দিনে তোমাৰ বাবে সকলো কৰি আহিছোঁ, তথাপিও তোমাক সন্তুষ্ট কৰিব নোৱাৰিলোঁ। এতিয়া মই মাত্ৰ নিজৰ বাবে কৰিব বিচাৰোঁ। কথাখিনি কৈ তাই 1 মিনিট সময় তাৰ ওচৰত ৰৈ নাথাকিল। প্ৰবীণে বহু দেৰিলৈকে তাই যোৱাৰ পিনে চাই থাকিলে। ধন্যবাদ মোৰ গল্প পাঠটি শুনাৰ বাবে। আপোনালোকে কেনেকুৱা পালে মতামতসমূহ জনাব।